Hello everyone, welcome to Assamese Study Point. ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আমি দশম শ্ৰেণীৰ পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায় বিদ্যুৎ লেছনটো আলোচনা কৰিম। আমি এই ভিডিঅ'টোত বিদ্যুৎ প্ৰবাহ, বিভৱ আৰু অতি গুৰুত্বপূৰ্ণ সূত্ৰ ওমৰ সূত্ৰৰ বিষয়ে আলোচনা কৰিম। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। বিদ্যুতৰ বিষয়ে জানিবলৈ হলে প্ৰথমতে আমি জানিব লাগিব প্ৰবাহৰ বিষয়ে। প্ৰবাহ মানেনো কি বা প্ৰবাহৰ কাৰণ কি? বিদ্যুৎ প্ৰবাহৰ প্ৰধান কাৰণ হ'ল ইলেক্ট্ৰনৰ গতি। ইলেক্ট্ৰনৰ গতিৰ কাৰণে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। পৰিবাহী এডালৰ ভিতৰত ইলেক্ট্ৰনে গতি কৰাৰ ফলত বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। এতিয়া আমি জানি লওঁ বিদ্যুৎ প্ৰবাহৰ সংজ্ঞা। বিদ্যুৎ প্ৰবাহৰ সংজ্ঞা বিষয়ে আলোচনা কৰি লওঁ। বিদ্যুৎ প্ৰবাহৰ সংজ্ঞা এনেদৰে দিয়া হয়। পৰিবাহী এডালৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণক বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয়। কোনো এডাল পৰিবাহীৰ কোনো এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণক পৰিবাহীডালৰ মাজে যোৱা প্ৰবাহ বুলি কোৱা হয়। ধৰা হ'ল পৰিবাহীডালৰ কোনো প্ৰস্থচ্ছেদৰ মাজে টি সময়ত কিউ পৰিমাণৰ আধান পাৰ হৈ গৈছে। ধৰা হ'ল এই বিন্দুটোৰ মাজেৰে টি সময়ত কিউ পৰিমাণৰ আধান পাৰ হৈ গৈছে। তেতিয়া প্ৰস্থচ্ছেদৰ মাজেৰে চালিত প্ৰবাহ আই হ'ব কিউ বাই, এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰকাশ ৰাখি, প্ৰবাহৰ প্ৰকাশ ৰাখি আই ইকুৱেল কিউ বাই টি, এইটো মনত ৰাখিব লাগিব। এতিয়া আমি চাওঁ বিদ্যুৎ প্ৰবাহৰ একক কি। বিদ্যুৎ প্ৰবাহৰ একক হ'ল এম্পিয়াৰ। আমি এম্পিয়াৰটো কেনেদৰে উলিয়াইছোঁ প্ৰথমতে চাই লওঁ। ধৰা হ'ল পৰিবাহী এডালৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম আধান চালিত হৈছে। তেতিয়া পৰিবাহীডালৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ একক হ'ব আই সমান 1 কুলম ডিভাইডেড বাই 1 ছেকেণ্ড ইকুৱেল 1 কুলম পাৰ ছেকেণ্ড, আৰু 1 কুলম পাৰ ছেকেণ্ডক এম্পিয়াৰ বুলি কোৱা হয়। ফৰাচী বিজ্ঞানী আন্দ্ৰে মেৰী এম্পিয়াৰৰ সন্মানৰ অৰ্থে প্ৰবাহৰ এককক এম্পিয়াৰ বুলি কোৱা হয়। প্ৰবাহ জুখিবলৈ আকৌ এমিটাৰ ব্যৱহাৰ কৰা হয়। এমিটাৰ নামৰ এবিধ যন্ত্ৰ আছে। এই যন্ত্ৰৰ সহায়ত প্ৰবাহ জোখা হয়। এতিয়া এইখিনিতে অতি গুৰুত্বপূৰ্ণ এটা কথা জানি ল'ব লাগিব যে প্ৰবাহৰ দিশ বা প্ৰবাহৰ প্ৰচলিত দিশ। পৰিবাহী এডালত আটাইতকৈ গুৰুত্বপূৰ্ণ মনত ৰাখিবলগীয়া কথাটো হ'ল পৰিবাহী এডালত ইলেক্ট্ৰনে গতি কৰে। পৰিবাহী এডালৰ ভিতৰত সদায় ইলেক্ট্ৰনে গতি কৰে, কিন্তু প্ৰবাহৰ দিশ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশক প্ৰবাহৰ দিশ বুলি কোৱা হয়। অৰ্থাৎ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশক প্ৰবাহৰ দিশ বুলি কোৱা হয়। এতেকে ধৰা হ'ল পৰিবাহী এডালত প্ৰবাহৰ দিশটো আই এইটো দিশত দেখুওৱা হৈছে, তেতিয়া পৰিবাহীডালত ইলেক্ট্ৰনৰ গতিৰ দিশ হ'ব এইফালে। এতেকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে প্ৰবাহৰ প্ৰচলিত দিশ হ'ল ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশক প্ৰবাহৰ প্ৰচলিত দিশ বুলি কোৱা হয়, বা ধনাত্মক আধানৰ গতিৰ দিশক প্ৰবাহৰ প্ৰচলিত দিশ বুলি কোৱা হয়। মনত ৰাখিব লাগিব প্ৰকৃততে ধনাত্মক আধানে গতি নকৰে, ঋণাত্মক আধানে গতি কৰাৰ ফলতহে প্ৰবাহৰ সৃষ্টি হয়। কিন্তু পৰিবাহী এডালত যে ইলেক্ট্ৰনে গতি কৰে সেই কথাটো আৱিষ্কাৰ হোৱাৰ পূৰ্বে প্ৰটনে গতি কৰা বুলি ধৰা হৈছিল। গতিকে এতিয়াও সেয়েহে প্ৰবাহৰ প্ৰচলিত দিশ বুলি কোৱা হয়। ইয়াৰ পিছত আমি জানি লওঁ বিভৱ ভেদৰ বিষয়ে। প্ৰথমতে বিভৱ ভেদৰ সংজ্ঞাৰ বিষয়ে জানি লওঁ। বিভৱ ভেদ মানেনো কি? প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনী এটাত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ বুলি কোৱা হয়। অৰ্থাৎ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ, বিন্দু দুটা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিওঁতে কৰা কাৰ্যক যদি আমি কিমান পৰিমাণৰ আধান নিছোঁ সেই আধানেৰে যদি হৰণ কৰোঁ, তেতিয়া সেই বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ পাম। এতেকে বিভৱ ভেদ সমান ভি ইকুৱেল ডাব্লিউ বাই কিউ। ধৰা হ'ল পৰিবাহী এডালৰ দুটা মূৰ বিবেচনা কৰা হ'ল, এইটো এ আৰু এইটো বি। এ বিন্দুৰ পৰা বি বিন্দুলৈ যদি 1 কুলম আধান চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লাগে, তেনেহ'লে এই বিন্দু দুটাৰ মাজৰ বিভৱ ভেদক 1 ভল্ট বুলি কোৱা হ'ব। আশা কৰিছোঁ আপোনালোকে এই গোটেই কথাখিনি ভালদৰে বুজি পাইছে। এতিয়া আমি চাওঁ বিভৱ ভেদৰ একক কি। বিভৱ ভেদৰ এককৰ বিষয়ে এবাৰ আলোচনা কৰি লওঁ। ধৰা হ'ল পৰিবাহী এডালৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম আধান চালিত কৰোঁতে 1 জুল কাৰ্য কৰিব লগা হয়, তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদক 1 ভল্ট বুলি কোৱা হয়। অৰ্থাৎ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদক 1 ভল্ট বুলি কোৱা হ'ব যেতিয়া দুটা বিন্দুৰ মাজত 1 কুলম আধান চালিত কৰিবলৈ যদি 1 জুল কাৰ্য কৰিবলগীয়া হয়, তেনেহ'লে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদক আমি 1 জুল পাৰ কুলম বুলি ক'ম। এতিয়া আমি বিভৱ ভেদৰ একক পালোঁ জুল পাৰ কুলম। এই জুল পাৰ কুলম্বক ভল্ট এককৰ সহায়ত দেখুওৱা হয়। ইটালীৰ বিজ্ঞানী এলচেন্দ্ৰ ভল্টাৰ সন্মানৰ অৰ্থে বিভৱ ভেদৰ এককক ভল্ট বুলি কোৱা হয়। আকৌ বিভৱ ভেদ জুখিবলৈ বৰ্তনী এটাত বিভৱ ভেদ জুখিবলৈ ভল্ট মিটাৰ ব্যৱহাৰ কৰা হয়। আমি ইয়াৰ পিছত আলোচনা কৰিম এমিটাৰ আৰু ভল্ট মিটাৰৰ বিষয়ে আলোচনা কৰিম। বৈদ্যুতিক বৰ্তনী ব্যৱহৃত হোৱা কিছুমান প্ৰতীকৰ বিষয়ে আলোচনা কৰি লওঁ। এতিয়া ইয়াত দেখুওৱা হৈছে 1 নম্বৰটোত এটা বিদ্যুৎ কোষক এনেদৰে প্লাছ মাইনাছৰ সহায়ত দেখুওৱা হয়। ঠিক একেদৰে এটা বেটেৰী বা কোষৰ সমষ্টি, কেইবাটাও কোষ একলগে থাকিলে তাক আমি বেটেৰী বুলি ক'ম, আৰু বেটেৰী এটাক এনেদৰে দেখুওৱা হ'ব।
এটা প্লাগ চাবি মুক্ত চাবি অৰ্থাৎ অফ হৈ থকা অৱস্থাত এটা সুইচক এনেদৰে দেখুওৱা হয় তাৰ পিছত এটা প্লাগ চাবি বন্ধ অৱস্থাত এনেদৰে দেখুওৱা হয় এটা প্লাগ চাবি বন্ধ অৱস্থাত এনেদৰে দেখুওৱা হয় আকৌ এডাল তাৰৰ সংযোগ যেতিয়া সংযোগ হৈ থাকিব তেতিয়া এই এডালৰ লগত সংযোগ হৈ থাকিলে এনেদৰে দেখুওৱা হয় ঠিক একেদৰে সংযোগবিহীনভাৱে পাৰ হৈ গ'লে তার এডালক এনেদৰে চিহ্নিত কৰা হয় আকৌ বিদ্যুৎ বৰ্তনী এটাত বৈদ্যুতিক বাল্ব দেখুৱাবলৈ এই চিহ্নটো ব্যৱহাৰ কৰা হয় আৰু বৰ্তনী এটাত ৰোধক এটা দেখুৱাবলৈ হ'লে এনেদৰে দেখুওৱা হয় বিদ্যুৎ বৰ্তনীত ৰোধক দেখুৱাবলৈ এনেদৰে চিহ্ন ব্যৱহাৰ কৰা হয় আকৌ পৰিৱৰ্তনশীল ৰোধক বা ৰিঅ'ষ্টেট বুজাবলৈ এনেদৰে এই চিহ্নটো ব্যৱহাৰ কৰা হয় তাৰ পিছত এমিটাৰ অলপ আগত আমি পাই আহিলো এমিটাৰ যেটো বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ এই বিদ্যুৎ প্ৰবাহ জুখিবলৈ যেটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰটোক এমিটাৰ বুলি কোৱা হয় এমিটাৰটো এনেদৰে চিহ্নিত কৰা হয় তাৰ পিছত আমি পালো ভল্টমিটাৰক এনেদৰে চিহ্নিত কৰা হয় আৰু ভল্টমিটাৰ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ জুখিবলৈ এইখিনি আছিল তেনেহলে আমি বিদ্যুৎ বৰ্তনীত ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল বিদ্যুৎ বৰ্তনী এটাত ব্যৱহৃত হোৱা সাধাৰণ কিছুমান চিহ্ন এতিয়া আমি বিদ্যুৎ বৰ্তনীত কেনেদৰে ব্যৱহাৰ কৰা হয় আমি হেতু প্ৰথমতে চাই লওঁ ইয়াত এটা বিদ্যুৎ বৰ্তনী দেখুওৱা হৈছে এই বৰ্তনীটোত এটা বেটাৰী হৈতে এটা বাল্ব সংযোগ কৰা হৈছে আৰু বাল্বটো এটা এমিটাৰৰ লগত সংযোগ কৰা হৈছে আৰু সেই এমিটাৰটো এটা চাবি অৰ্থাৎ সুইচৰ মাজেৰে আহি আকৌ বেটাৰীৰ লগত সংযোগ কৰা হৈছে এনেদৰে এই বৰ্তনীটো সম্পূৰ্ণ হৈছে আৰু এই বৰ্তনীটো এটা বন্ধ বৰ্তনী বুলি কোৱা হ'ব যদি আমি সুইচটো অন কৰি ৰাখো তেতিয়া এই বৰ্তনীটোক বন্ধ বৰ্তনী বুলি কোৱা হ'ব আৰু যদি সুইচটো অফ কৰি দিওঁ তেতিয়া বৰ্তনীটোক খোলা বৰ্তনী বুলি কোৱা হ'ব আহক তেনেহলে এবাৰ আমি এটা অতি গুৰুত্বপূৰ্ণ সূত্ৰৰ বিষয়ে জানি লওঁ সূত্ৰটো হ'ল ওমৰ সূত্ৰ হ'ল বিদ্যুৎ বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ সূত্ৰ এই সূত্ৰটো জৰ্জ সাইমন ওম নামৰ এজন জাৰ্মান বিজ্ঞানীয়ে পৰিবাহীৰ মাজে চালিত প্ৰবাহ আৰু দুই মূৰৰ মাজৰ এটা সম্পৰ্ক উলিয়াইছিল এই সূত্ৰটো হ'ল উষ্ণতা স্থিৰ থকা অৱস্থাত পৰিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ তাৰডালৰ মাজে যোৱা প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ V proportional to I অৰ্থাৎ পৰিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদটো প্ৰবাহৰ সমানুপাতিক ইয়াত V টোৱে বিভৱ ভেদ বুজাইছে আৰু I টোৱে প্ৰবাহ বুজাইছে ইয়াত V is proportional to I অৰ্থাৎ আমি যদি proportionality চিনটো নাইকিয়া কৰো তেতিয়া হলে V equal RI ইয়াত R এটা ধ্ৰুৱক এতেকে R equal V by I ইয়াত R হৈছে এটা ধ্ৰুৱক আৰু ইয়াক পৰিবাহীডালৰ ৰোধ বুলি কোৱা হয় ৰোধ হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম ৰোধৰ একক হ'ল ওম ইয়াক ওমেগা চিহ্নৰে সূচোৱা হয় যদি পৰিবাহীডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ 1 ভোল্ট হয় আৰু ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেনেহলে পৰিবাহীডালৰ ৰোধ 1 ওম হ'ব অৰ্থাৎ 1 ওম সমান 1 ভোল্ট ডিভাইডেড বাই 1 এম্পিয়াৰ ছাত্ৰ-ছাত্ৰীসকল ওমৰ সূত্ৰটো পৰীক্ষা দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বহুতবাৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় ওমৰ সূত্ৰটো লিখা আৰু ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা ওমৰ সূত্ৰটো লিখা বুলি ক'লে আমি এই অংশটো লিখিব লাগিব উষ্ণতা স্থিৰ থকা অৱস্থাত পৰিবাহীডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ তাৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক আকৌ ইয়াক যদি গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ কয় তেনেহলে আমি লিখিব লাগিব V is proportional to I আকৌ যদি আমি proportionality চিনটো নাইকিয়া কৰো তেনেহলে V equal I R ইয়াত R এটা সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক পৰিবাহীডালৰ ৰোধ বুলি কোৱা হয় আশা কৰিছো আপোনালোকে এই ভিডিঅ'টোত আলোচনা কৰা আটাইকেইটা টপিক ভালদৰে বুজি পাইছে এই পাঠটিৰ পিছৰ যিবোৰ টপিক আছে সেইবোৰ আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহলে ভিডিঅ'টো লাইক কৰিব আৰু শেয়াৰ কৰিব যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পৰা এই লকডাউনৰ সময়ত ঘৰতে বহি উপকৃত হ'ব পাৰে আৰু যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ